নমস্কাৰ ল'ব পোনপ্ৰথমে তছলিমা এডুকেশ্যন টিউটৰিয়েল চেনেলৰ সকলোকে স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিবলৈ ওলাইছোঁ যে অতি সহজতে কেনেকৈ যাদুবৰ্গ অংকবিলাক কৰিব পাৰোঁ। আজিৰ যাদুবৰ্গ এনেকুৱা এটা অংক লৈছোঁ, অযুগ্ম সংখ্যাৰ অংক লৈছোঁ, যেনে 3 3 গুণ 9, 3/3 যাদু অংকবিলাক 3/3। আজি আমি শিকিম 3/3, 5/5, 7/7 এই অংকবিলাক, অৰ্থাৎ অযুগ্ম অংকবিলাক, অযুগ্ম সংখ্যাৰ যাদুবৰ্গ কেনেদৰে অতি সহজতে কৰিব পাৰোঁ সেই বিষয়ে আলোচনা কৰিম। যা আহকচোন আমি কৰোঁ। তে অযুগ্ম সংখ্যাৰ ইফালে হ'ল তিনিটা ঘৰ, ইফালেও ঠিক তিনিটা ঘৰ। যে এই তিনিটা ঘৰৰ মাজত আমি প্ৰথমে মাজৰ ঘৰটোত 1 বহাই ল'ম। তে 1 বহোৱাৰ পিছত এই অংকবিলাক সাধাৰণতে এইটো ছাইডত গতি কৰে। এইটো ছাইডত যদি কোনো ঘৰ নাথাকে, বাওঁপিনে গুচি আহে। বাওঁপিনে যদি নাথাকে, এইটোত তাৰ ৰাইট ছাইডত তলৰ ৰাইট ছাইডৰ ঘৰটোত অংকটো বহিব। ঠিক তেনেকুৱা ইয়াত যদি 1 বহাইছোঁ, এইটো ছাইডত নাই, বাওঁপিনেও নাই, তেতিয়াহ'লে আমি ৰাইট ছাইডৰ তলত বহাম। ইয়াত হ'ল 2, এইটো ছাইডত যাব লাগে, কিন্তু এইটো ছাইডত আমাৰ কোনো স্পেচ নাই। তেতিয়াহ'লে আমি বাওঁফালে ওপৰৰ ঘৰটোৰ বাওঁপিনৰ ঘৰটোত বহাব লাগিব। যে ইয়াত 3 বহিল, আমাৰ নিয়ম মতে ইফালে যাব লাগে। এইটো ফাল যিহেতু আমাৰ ইতিমধ্যে ভৰ্তি হৈ আছে, তেতিয়াহ'লে আমি এইটো ঘৰৰ তলত বহাব লাগিব। ইয়াত 4 হ'ল, আমাৰ নিয়ম মতে এইটো ছাইডত যিহেতু গতি কৰে, 4, 5, ইয়াত হ'ল 6 আমাৰ নিয়ম মতে এইটো ছাইডত যাব লাগে, কিন্তু এইটো ছাইডত আমাৰ কোনো খালী ঠাই নাই। ঠিক এইটো ঠাইত খালী ঠাই নাথাকিলে আমাৰ নিয়ম মতে ওপৰৰ ঘৰটোৰ বাওঁপিনে আহিব লাগে, কিন্তু ওপৰতো যিহেতু কোনো খালী ঠাই নাই, তেতিয়াহ'লে আমি কি কৰিম, তলত বহাম। ইয়াত হ'ব 7 এইটো দিশত গতি কৰিব। এইটো দিশত যিহেতু আমাৰ সোঁফালে কোনো খালী ঘৰ নাই, তেতিয়াহ'লে বাওঁফালে এই ওপৰৰ বাওঁফালৰ ঘৰটোত বহিব। ইয়াত হ'ল 8, আৰু ইয়াত আমাৰ নিয়ম মতে এইটো ছাইডত গতি কৰে, এইটো ছাইডত যাব লাগে। এইটো ছাইডত যিহেতু কোনো খালী ঘৰ নাই, বাওঁ ছাইডতো কোনো খালী ঘৰ নাই, তেতিয়াহ'লে আমি কি কৰিম, এই ৰাইট ছাইডৰ তলৰ ঘৰটোত আমি অংকটো বহুৱাই দিম। আৰু ইয়াত এটা ডাঙৰ কথা হ'ল, এই অংকটো শুদ্ধ হৈছে নে নাই সেইটো চাবলৈ হ'লে এই প্ৰথমে বহাইছোঁ 1, যে আমাৰ যিহেতু অংকটো হ'ল 3 পূৰণ 3 সমান 9, 1ৰ পৰা 9 লৈ অংককেইটা বহুৱাব লাগে। প্ৰথমে যদি 1 বহাইছোঁ, তাৰ ঠিক পনে পনে তলত যদি শেষৰ অংকটো বহে, তেতিয়াহ'লে আমি ভাবিম যে এই অংকটো শুদ্ধ হৈছে। ঠিক এতিয়া আপোনালোকে প্ৰমাণ হিচাপে চাব পাৰে। ইফালে যদি আমি হিচাপ কৰোঁ, 8 আৰু 8 5 13, 13 2 15, ইয়াতো আমাৰ কি হৈছে, 15 হৈছে। আৰু ইফালেও যদি হিচাপ কৰোঁ, 9 2 11 আৰু 4 15, আৰু এইটো ছাইডত হিচাপ কৰিলেও 6 আৰু 5 11, 11 4 15। যে আমি চাৰিওফালে হিচাপ কৰিলে আমাৰ যোগফলটো সদায় একেটাই ওলাব। ইয়াকে যাদুবৰ্গ বুলি কোৱা হয়। ঠিক তেনেকুৱা আমি আৰু এটা অংক লৈছোঁ, এইটো লৈছোঁ আমি 5 পূৰণ 5। এই অংকটো 5 5 গুণ 25। তাৰ মানে হ'ল 1ৰ পৰা 25 লৈ অংককেইটা এনেকৈ আমি সজাম যে চাৰিওফালে যিফালে আমি হিচাপ নকৰোঁ কিয়, তাৰ যোগফলটো সেই একেই ওলাব। কিন্তু আমি এতিয়া 1টো ক'ত বহাম? 1টো বহাবলৈ হ'লে আমি এই মাজৰ ঘৰটো ল'ব লাগিব। আমি মাজৰ ঘৰটো বাছি ল'ব লাগিব। যে মাজৰ ঘৰটো ইফালে আছে 1 2, ইফালে আছে 1 2, মাজৰ ঘৰটো হ'ল 1। কিন্তু আমাৰ নিয়মতে এইটো ছাইডৰ পৰা
এইটো সাইডত যেহেতু সংখ্যাবিলাক গতি কৰে এইটো সাইডত কোনো ঘৰ নাই ওপৰত বাওঁফালে কোনো ঘৰ নাই তেতিয়াহ'লে আমি যাব লাগিব যে সোঁফালে তলৰ ঘৰত যাব লাগিব সোঁফালে তলত ইয়াত 2 বহালোঁ এতিয়া নিয়মমতে এইটো সাইডত যাব লাগে এইটো সাইডত যেহেতু আমাৰ উপযুক্ত খালী ঠাই আছে ইয়াত হ'ব 3 তে আমাৰ নিয়মমতে এইটো সাইডত যাব লাগে এইটো সাইডত সোঁফালে যেহেতু আমাৰ কোনো খালী ঘৰ নাই তেতিয়াহ'লে আমি ওপৰৰ খালী ঠাইৰ বাওঁপিনে আমি পিছৰ অংকটো বহাব লাগে 3 পিছত 4 এইটো দিশত গতি কৰিলে 4 ইয়াত হ'ব 5 এইটো দিশত যাব লাগে এইটো দিশত যেহেতু ইতিমধ্যে ভৰ্তি হৈ আছে তেতিয়াহ'লে আমি তললৈ গুচি যাম 5ৰ পিছত ইয়াত 6 এইটো যেহেতু ইফালে গতি কৰিব ইয়াত হ'ব 7 এই যেহেতু আমি ইফালে গতি কৰিম ইয়াত হ'ব 8 এইটো সাইডত গতি কৰিম এইটো সাইডত গতি কৰিলে আমাৰ যেহেতু উপযুক্ত ঠাই নাই আৰু বাওঁপিনেও ঠাই নাই সোঁপিনেও ঠাই নাই তেতিয়াহ'লে আমি সোঁ সাইডৰ ঘৰৰ তলত আমি গুচি আহিম সোঁ সাইডৰ তলত ইয়াত বহালোঁ 9 এইটো সাইডত গতি কৰিব লাগে এইটো সাইডত যেহেতু খালী ঠাই নাই তেতিয়াহ'লে ওপৰৰ ঘৰৰ বাওঁপিনে আমি গুচি যাম ইয়াত হ'ব 10 এইটো সাইডত যাব লাগে যেহেতু এইটো সাইডত ইতিমধ্যে ভৰ্তি হৈ আছে তেতিয়াহ'লে আমি তলপিনে গুচি যাম ইয়াত হ'ব 11 ইয়াত হ'ব 12 ইয়াত হ'ব 13 ইয়াত হ'ব 14 ইয়াত হ'ব 15 যে এইটো সাইডত যাব লাগে এইটো সাইডত যেহেতু উপযুক্ত খালী ঠাই নাই তেতিয়াহ'লে আমি বাওঁপিনে ওপৰৰ ঘৰৰ বাওঁপিনে আহিব লাগে ওপৰতো যেহেতু কোনো ঘৰ নাই তেতিয়াহ'লে আমি তলপিনে গুচি আহিম তলত আমাৰ ইয়াত হ'ব 16 এইটো সাইডত যাব লাগে এইটো সাইডত কোনো ঠাই নাই তেতিয়াহ'লে আমি কি কৰিম ওপৰৰ ঘৰৰ বাওঁপিনে গুচি আহিম ইয়াত হ'ব 17 যে এইটো সাইডত যাব লাগে এইটো সাইডত যেহেতু কোনো খালী ঘৰ নাই তেতিয়াহ'লে বাওঁপিনেও কোনো খালী ঘৰ নাই তেতিয়াহ'লে এই সোঁপিনৰ ঘৰৰ তলৰ পিনে আমি গুচি আহিম ইয়াত হ'ব 18 ইয়াত হ'ব 19 ইয়াত হ'ব 20 ইয়াত যেহেতু আমাৰ নিয়মমতে এইটো ঘৰত বহিব লাগে এইটো ঘৰ যেহেতু ইতিমধ্যে ভৰ্তি হৈ আছে সেইবাবে আমি এই তলপিনে গুচি আহিম এই তলপিনে হ'ল আমাৰ 21 এইটো সাইডত যাব লাগে 22 এইটো সাইডত যাব লাগে যেহেতু এইটো সাইডত কোনো ঘৰ নাই তেতিয়াহ'লে ওপৰৰ ঘৰত আকৌ বাওঁপিনে গুচি আহিম ইয়াত হ'ব 23 ইয়াত হ'ব 24 আৰু এইটো সাইডত যাব লাগে আমাৰ নিয়মমতে এইটো সাইডত যেহেতু খালী ঘৰ নাই তেতিয়াহ'লে বাওঁ সাইডতো কোনো খালী ঘৰ নাই তেতিয়াহ'লে আমি কি কৰিম সোঁ সাইডৰ ঘৰৰ তলপিনে বহাম আমাৰ অংকটো নিশ্চয় হৈছে কি হৈছে আমাৰ ফৰ্মুলা মতে এক য'ত বহাম তাৰ ঠিক তলত যদি শেষৰ অংকটো বহে তেতিয়াহ'লে আমি ভাবিম অংকটো হৈছে এতিয়া আপোনালোকে প্ৰমাণ হিচাপত চাব পাৰে এইটো সাইডত যোগ কৰিলে হ'ব 7 3 10 10 4 14 14 1 15 15ৰ 5 হাতত থাকিল 1 1 আৰু 1 2 3 3 2 5 5 1 6 65 65 ইফালে হিচাপ কৰিলেও আপুনি 65 পাব 9 2 11 11 আৰু 5 16 16 আৰু 8 24 24 1 25 25ৰ 5 হাতত থাকিল 2 2 2 4 4 1 5 5 1 6 আপুনি যিফালে হিচাপ নকৰক কিয় এই অংকটো 65 ওলাবই এইটো সাইডত হিচাপ কৰিলে আপোনাৰ 65 ওলাব এইটো সাইডত হিচাপ কৰিলেও আপোনাৰ 65 ওলাব এইটো সাইডত হিচাপ কৰিলেও 65 ওলাব এইটো সাইডত হিচাপ কৰিলেও 65 ওলাব ধন্যবাদ এনেকুৱা অংক আগলৈ পাবলৈ হ'লে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লাইক কৰিব আৰু শ্বেয়াৰ কৰি দিব ধন্যবাদ